আই এম এ ৱৰ্কিং ওমেন। এই ৱৰ্কিং ওমেন শব্দটোৱে কি বুজায় যে এজনী মহিলাই তেওঁৰ কামৰ কাৰণে চেলাৰী ড্ৰ কৰি আছে আৰু তেওঁৰ লাইফটো নিজেও লিড কৰিব পাৰিছে। তেওঁ ঘৰৰ কামৰ কাৰণে হাউচ হোল্ড হেল্পিং হেণ্ড ৰাখিব পাৰিছে। ফেমিলি মেম্বাৰেও তেওঁৰ পৰা এক্সপেক্টেশ্যন বহুত কম ৰাখে, যিহেতু তেওঁ বাহিৰত গৈ আছে তেওঁৰ কামৰ কাৰণে চেলাৰী ড্ৰ কৰিব পাৰে নাই। আৰু এইটো হ'ল 1 নম্বৰ বেনিফিট। 2 নম্বৰ বেনিফিট হৈছে যেতিয়াই ক'ব মানুহগৰাকীয়ে যে আই এম এ ৱৰ্কিং ওমেন, তেতিয়াই তেওঁৰ প্ৰতি ৰেচপেক্ট চবৰে বাঢ়ি যাব। ফেমিলি মেম্বাৰে হওক, বাহিৰা মানুহ হওক আৰু ইভেন তেওঁৰ ফ্ৰেণ্ড চাৰ্কুলাৰতো। এতিয়া হওক আচল কথা, আপুনি আপোনাৰ ছোৱালীক সদায় শিকাব যে তুমি এক্সামত ভাল মাৰ্কছ স্ক'ৰ কৰি আছা নে বেয়া মাৰ্কছ স্ক'ৰ কৰি আছা, সেইটোতকৈ ডাঙৰ কথা হ'ল তুমি ডাঙৰ হৈ পেলাই তুমি তোমাৰ কামৰ চেলাৰী ড্ৰ কৰিব পাৰিব লাগিব। তেতিয়াহে তোমাৰ সমাজত কি হ'ব, ৰেচপেক্ট থাকিব, নহ'লে কোনো ৰেচপেক্ট নাথাকে। কিয়নো তুমি তোমাৰ লাইফটো তোমাৰ নিজৰ ৱে লিড কৰিব নোৱাৰিবা। এইটো এটা ডাঙৰ প্ৰব্লেম হয়। ইভেন আপোনাৰ ছোৱালীৰ যদি বান্ধৱী থাকে, তেওঁ যদি চাকৰি কৰি আছে, আপোনাৰ ছোৱালী যদি ঘৰত দিনটো তাতকৈ 10 গুণ বেছি কাম কৰি আছে, তথাপি তেওঁ আহি পেলাই আপোনাৰ ছোৱালীক ক'ব তইতো ঘৰত থাক, তোৰনো কি কাম। সেই চেণ্টেন্স দুটাই কি কৰে মানুহগৰাকীক তেতিয়া মনত বহুত এটা ৰিগ্ৰেট ফিল হয়। আৰু এইজ যেতিয়া অভাৰ হৈ যায়, 40+ হৈ যায়, তেতিয়া বহুত ডিফিকাল্ট হয় আকৌ ছেটেল কৰা। সেইকাৰণে যিকোনো লেডিজৰে হওক তেওঁলোকৰ কামৰ কাৰণে চেলাৰী এটা থাকিব লাগে।